নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগত জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আমি আজি এই ভিডিঅ'ৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ বিষয়ে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক তেনেহ'লে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আইমী বৰুৱা হৈছে এগৰাকী অসমীয়া অভিনেত্ৰী। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ লগতে বহুতো ভিচিডিত তথা এলবামত অভিনয় কৰিছে। আইমী বৰুৱাৰ জন্ম হৈছিল 21 অক্টোবৰ তাৰিখে নগাঁও জিলাত। তেওঁৰ মাতৃৰ নাম মালা বৰুৱা আৰু পিতৃ স্বৰ্গীয় পূৰ্ণ বৰুৱা। পূৰ্ণ বৰুৱা এগৰাকী আৰক্ষী অধীক্ষক আছিল। আইমী নামটো দেউতাকে দিছিল, যাৰ অৰ্থ ফৰাচী ভাষাত সুবাস। আইমী বৰুৱাই অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰি ছ'চিয়েল ৱৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আইমী বৰুৱাই 6ষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই অসমৰ সাধুকথা নামৰ এখন তথ্যচিত্ৰত তেজীমলা চৰিত্ৰত অভিনয় কৰিছিল। তাৰ পিছত 8ম শ্ৰেণীত পঢ়ি থাকোঁতে তুমি মোৰ মাথো মোৰ চলচ্চিত্ৰখনৰ বাবে বিবেচনা কৰা হৈছিল যদিও বয়স কম হোৱাৰ বাবে শেষ মুহূৰ্তত তেওঁক বাতিল কৰা হয়। তাৰ পিছৰ বছৰতেই অৰ্থাৎ 9ম শ্ৰেণীত পঢ়ি থকা সময়ত আইমী বৰুৱাই প্ৰেম আৰু প্ৰেম ছবিত অভিনয় কৰাৰ সুযোগ পায়, যিখন আছিল তেওঁৰ জীৱনৰ প্ৰথমখন ছবি। ইয়াৰ পিছত আইমীয়ে কেইবাখনো চিনেমা আৰু ভিচিডিত অভিনয় কৰে। আইমী বৰুৱাই ৰাজনীতিবিদ পীযুষ হাজৰিকাৰ সৈতে 2011 চনৰ 1 অক্টোবৰ তাৰিখে বিবাহপাশত আবদ্ধ হয়। বৰ্তমান তেওঁলোকৰ 2টা সন্তান আছে। আইমী বৰুৱাই ডিমাচা ভাষাত নিৰ্মিত চেমখৰ ছবিৰ বাবে দেশৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত সৰ্বশ্ৰেষ্ঠ বৰ্ণনামূলক ছবি, সৰ্বশ্ৰেষ্ঠ নাৰী বিষয়ক ছবি আৰু শ্ৰেষ্ঠ নৱাগত ছবি নিৰ্মাতাৰ সন্মান লাভ কৰে। আইমী বৰুৱাই প্ৰেম আৰু প্ৰেম নামৰ ছবিখনত 2002 চনত অভিনয় কৰিছিল। সৰু বোৱাৰী নামৰ ছবিখনত 2003 চনত অভিনয় কৰিছিল। জেতুকা পাতৰ দৰে ছবিখনত 2011 চনত অভিনয় কৰে। মনে মোৰ কইনা বিচাৰে নামৰ ছবিখনত 2013 চনত অভিনয় কৰে। বিৰি চিলাৰাই নামৰ ছবিখনত 2013 চনত অভিনয় কৰে। মহাসাগৰ আৰু পানী নামৰ ছবিখনত 2014 চনত অভিনয় কৰে। নিজনৰ গান নামৰ ছবিখনত 2018 চনত অভিনয় কৰে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।